কথা হ'ল যে আমাৰ মেনিফেষ্টো কমিটি আছে, সকলো দলৰে থাকে মন আছিলে, আৰু এই মেনিফেষ্টো কমিটি মানে ষ্টেট মেনিফেষ্টো কমিটিৰ চেয়াৰমেন হ'ল প্ৰদ্যুৎ বৰদলৈ, আৰু প্ৰদ্যুৎ বৰদলৈয়ে 4টা গ্ৰুপত মেনিফেষ্টো কমিটি কৰিছে, আৰু গোটেই অসমত যিমান জিলাই এই মেনিফেষ্টো কমিটি কৰিছে। আগতে আছিলে যে মেনিফেষ্টো বা ইস্তাহাৰ মানে প্ৰস্তুত কৰা হয় অফিচতে, পাৰ্টি অফিচতে মানে বহি মানে কৰা হয়, প্ৰস্তুত কৰা হয়। এইবাৰ গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, তেখেতৰ নিৰ্দেশত আমি নতুনকে এইটো কৰিবলৈ বিচাৰিছে যে মেনিফেষ্টো ইস্তাহাৰ ৰাইজৰ পৰা হওক, ৰাইজে মানে কি বিচাৰে, ৰাইজে কেনেকৈ আঁচনি বিচাৰে, আমাৰ যদি আমি চৰকাৰ হৈ যায় আমাৰ পৰা কেনেকৈ আঁচনিবিলাক আমি প্ৰস্তুত কৰিম সেইটো ৰাইজেহে ক'ব। আৰু সেইকাৰণে ৰাইজৰ লগত আমি বাৰ্তালাপ কৰিম, সেই আলোচনা সেই ইস্তাহাৰবিলাক বা যিবিলাক ডিমাণ্ড বা যিবিলাক আছে সেই আঁচনিবিলাক আমি ল'বৰ কাৰণে প্ৰস্তুত কৰিম। আমি ইয়াত ল'ম, লোৱাৰ পিছতে ষ্টেটত আকৌ আলোচনা হ'ব, আৰু ষ্টেটে ইলেকশ্যনৰ আগে মানে তেওঁলোকে প্ৰস্তুত কৰিব আৰু প্ৰকাশ কৰিব। এইখিনিয়ে মূল কথা। 26ৰ যি নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচন, আপোনালোকৰ যি দলৰ জনাব কেনেধৰণে নাই, সেইটো অৱশ্যে আমাৰতো অকল মানে ইস্তাহাৰ প্ৰস্তুত কৰাৰহে আমাক দায়িত্ব দিছে। বাকীখিনিতো আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আছে, আৰু জ্যেষ্ঠ নেতাসকল আছে, গৌৰৱ গগৈ সভাপতি আছে, গতিকে তেওঁলোকে সেইটো কৰিব। মুঠতে কংগ্ৰেছ কেনেকে আহে তাৰ কাৰণে সকলো ফালৰ পৰা প্ৰস্তুত চলি আছে, আৰু তেওঁলোকে সেইটো আগবঢ়াই দিয়ে। কংগ্ৰেছৰ আপোনাৰ প্ৰাৰ্থীৰ এগৰাকী প্ৰাৰ্থীৰ 50,000কৈ লয়, ব্যক্তিগত নামত লোৱা সেইটোতো এটা ফি হিচাপে লোৱা হৈছে। আগতেতো 1 লাখকে লোৱা হৈছিলে, এইবাৰ 50,000কে ফি হিচাপে মানে এইটো লোৱা হ'ব, এইটো পাৰ্টিৰ। বিজেপি আজিৰ পৰা দেৱাল লেখনৰ জৰিয়তে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। এইটো তেওঁলোকৰ কথা, কিন্তু নিয়মমতে আগতীয়াকে দেৱাল লিখন লৈ হ'ব নালাগে। তেওঁলোকে কেনেকে কৰিছে, তেওঁলোকৰ চৰকাৰ আছে, তেওঁলোকৰ নীতি নিয়ম আছে, তেওঁলোকে কৰিছে। কিন্তু তাৰ কাৰণে যদি এতিয়া আমি যদি দেৱাল লিখন আগৰ পালন কৰিম, আমাৰ হয়তো ফাইন ভৰিব লাগিব, সেই লিখনৰ কাৰণে মচাব লাগিব, মুচিব লাগিব, এইবিলাক। গতিকে তেওঁলোকে কেনেকে কৰিছে তেওঁলোকৰ কথা, আমাৰ লগত কথা নাই। সেইবিলাক আকৌ ঠিক ঠাক কৰিবলৈ কৈছে। প্ৰতিটো বুথত যাতে সেই মানে কোনোবা যদি অন্যায়ভাৱে যদি কাৰোবাৰ ভোটাৰ তালিকাত সোমাইছে, সেইবিলাক কেনেকে আমি বাছি উলিয়াম, সেইবিলাক প্ৰস্তুতি ইতিমধ্যে চলি আছে, আৰু সেইবিলাক মানে শেষতহে গম পোৱা যাব। যিটো ফাইনেল যিটো ভোটাৰ তালিকা প্ৰস্তুত হ'ব, তেতিয়াহে গম পোৱা যাব যে কিমান বাদ গৈছে। ঠিক আগতেতো মৃত্যু মানুহকো, মৰা মানুহৰো নামবিলাক আছিলে, কিন্তু সেইবিলাক মানে এই লোকেল যিবিলাক বুথ কমিটি যিবিলাক আছে, ব্লক কমিটি আছে, সেইবিলাকে তেওঁলোকে চালি জাৰি চাব যে কোনজন মৰিছে, কোনজন আছে, তেওঁলোকেহে জানিব। গতিকে সেইখিনি প্ৰস্তুতি চলি আছে।